সন্মিলন এই ফটুৱাই দালালকেইটা ক'ব বিচাৰিছোঁ যে ইয়াত তহঁতৰ কোনো ইয়াত ডিমাণ্ডিং নচলিব তহঁতি যিটো ডিমাণ্ড দিব বিচাৰিছোঁ সংৰক্ষণ কৰিবলৈ বিচাৰিছ যে আমাৰ 6জন বিধায়ক লাগিব এইটো বুলি কৈছোঁ এইবোৰ ইয়াত ছিষ্টেম নচলিব যদি তহঁতৰ পিতল খাবলৈ মন নাই এইবিলাক কথা নেক্সট টাইম নকবি তহঁতি যা তহঁতৰ বিহাৰত কৰি থাক তহঁতি যা ৰাজস্থানত কৰি থাক তহঁতি যা হাৰিয়ানাত কৰি থাক তহঁতি যা বেংগলত কৰি থাক অসমত এইবিলাক নচলিব স্পষ্ট কথা কৈ দিছোঁ তহঁতি সেইদিনা কি ক'লি কাৰ্বি আংলঙত যে কাৰ্বি গ' বেক অসমীয়া গ' বেক অসমত থাকি অসমৰ হাৱা পানী বতাহ খাই কি কৈছে অসমীয়া গ' বেক গতিকে চাই আছোঁ কিন্তু মিয়াক যিদৰে পিটি পিটি খেদা হৈছে তহঁতক কিন্তু পিটি পিটি খেদিবলৈ বেছি সময় নালাগিব কিন্তু স্পষ্ট কথা কৈ দিছোঁ কিন্তু একদম মানি নল'ম একদম মানি ল'ম একদম সহ্য কৰা নহ'ব টিকেট লাগে তহঁতক হা চালা 420 দালালহঁত কথা হাওক ক'ত হাওক পালি তহঁতি কোনে হাওক দিছে তহঁতক আমি অসম চৰকাৰক আজি সুধিব বিচাৰিছোঁ যে আপোনাৰ তাত বৰ্তমান দলত যোন বিহাৰী হওক মাৰোৱাৰী আমি নাজানো যিকেইজন আছে মিনিষ্টাৰ এম এল এ এইটো অতি শীঘ্ৰে কিন্তু 2024 যাতে ইলেকশ্যন খেলিব নাই আপুনি টিকেট কৰ্তন কৰক আপুনি টিকেট কৰ্তন কৰক মিয়াক যেনেকৈ আপুনি খেদিব পাৰিছে কিয় এইবিলাক অসাধু এইবিলাক বনিয়াবিলাক আপুনি ঠাণ্ডা কৰিব পৰা নাই অসমত আহি অসমত ৰাজ্যসভাত টিকেট বিচাৰিব এইটো কেনেকুৱা কথা আমি কি বিহাৰ বিচাৰিছোঁ নেকি আমাৰ বিহাৰত আমাৰ কেইজন এম এল এ মিনিষ্টাৰ আছে কেইটা অসমীয়া যুৱ মঞ্চ আজি আছুৱে হওক এজে হওক কেইটা সংগঠন আজি অসমৰ বাহিৰত আছে কেইটা সংগঠন আছে মই প্ৰশ্ন কৰিছোঁ ৰাজস্থানত আছে অসমীয়া যুৱ মঞ্চ বেংগলত আছে অসমীয়া যুৱ মঞ্চ হা বিহাৰত আছে হাৰিয়ানাত আছে গতিকে এইবিলাক ইয়াত নচলিব তহঁতৰ তাত আমি গৈ দপদপনি কৰা নাই গতিকে অসমত অসমীয়াৰ দপদপনি চলিব চিধা কথা তহঁতৰ কালি এইবিলাক কথা শুনা পাই গাত জ্বলি আছে কিন্তু চিধা চিধি কথা কৈ দিছোঁ একদম কথা বেয়া হৈ যাব এইবোৰ ইয়াত ৰাজনীতি কৰিবলৈ নাহিবি অসমত কেৱল অসমীয়াৰ দপদপনি চলিব অসমীয়াই যি বিচাৰে তাকে হ'ব আৰু তহঁতক যদি পিটন দি তহঁতক যদি খেদাই জেল যাবলগীয়া হয় গুলি খাবলগীয়া চব সহ্য কৰিম অসম নামৰ আইজনীৰ কাৰণে চব সহ্য কৰিম আজি অসমৰ বাকী ৰাজ্যক আমি ক'ব বিচাৰিছোঁ জাতি আজি কিন্তু সংকটত কিন্তু আপোনালোকে নিজে চিন্তা কৰক আজি অৰুণাচল মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম উত্তৰ পূৰ্বাঞ্চলৰ সকলোতে কিন্তু ভূমি অধিকাৰ আছে য'ত নেকি কোনো বহিৰাগতই মাটি কিনা বেচা কৰিব নোৱাৰে নিজ ইচ্ছাৰে অকল অসম আৰু ত্ৰিপুৰাত এই বস্তুটো আছে অকল অসমৰ ত্ৰিপুৰা য'ত নেকি বনীসকলে আহি য'তে ত'তে মাটি কিনিছে য'তে য'তে বিল্ডিং বনাই দিছে দুখীয়া মানুহক ঠগি মাটি লৈছে সেইবোৰ কিন্তু আৰু সহ্য কৰি থকা নহ'ব দেই জুই পুৰি হাত পালেহি কিন্তু হয় ৰঙামাটি হয় গুৱাহাটী কিন্তু একদম চিধা চিধি কথা একদম বেলেগ পৰিস্থিতি হৈ যাব কিন্তু দেই আমি অসম চৰকাৰ কথা অসম চৰকাৰ ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ যে যেনেদৰে আপুনি মুছলমানসকলে মাটি কিনিব নোৱাৰা কিবা আইন আনিলে ঠিক তেনেদৰে কিন্তু এই বহিৰাগত বনীয়াসকলে যদি ইয়াত মাটি কিনা বেচা একো কৰিব নোৱাৰে যেনেকৈ অৰুণাচল মেঘালয় মণিপুৰ আছে সেই আইনখন কিন্তু আমাৰ অসমত লাগিব যোনখন চৰকাৰে নাহক 2024 সেই চৰকাৰখনলৈ আমাৰ আহ্বান আছে যে এই ভূমি অধিকাৰ কিন্তু এই আইনখন আনিবৰ বাবে আমি অসমীয়া যুৱ মঞ্চ আপোনালোকক আহ্বান জনাইছোঁ যদি হতকে প্ৰকৃতত আপোনালোকে অসমক ভাল পায় অসমখন ৰখাতলৈ যাবলৈ নিদিব আৰু হা মিয়া লেণ্ড বিচাৰিব বিহাৰীয়ে বিহাৰী লেণ্ড বিচাৰিব মাৰোৱাৰীয়ে মাৰোৱাৰী লেণ্ড বিচাৰিব বেংগলীয়ে বেংগলী লেণ্ড বিচাৰিব এইটো কেনেকুৱা কথা হা আমিতো গৈ পেলাই আমি কোনো ধৰণৰ তাত আমি বিহাৰত গৈ আমি অসমীয়া লেণ্ড বিচৰা নাই হৰিয়ানাত বিচৰা নাই ৱেষ্ট বেংগলত বিচৰা নাই অকল অসমখনত পেটু চেপা মাৰিবলৈ আহি থাকিব আৰু কিমান সহ্য কৰিম সেইফালৰ পৰা নাগালেণ্ডে আমাৰ সীমা ঠেলিব এইফালে অৰুণাচলৰ পৰা আমাৰ সীমা ঠেলিব মেঘালয়ৰ পৰা সীমা ঠেলিব অকল অসমৰ ওপৰত চকু গতিকে চিধা কথা স্পষ্ট কথা পৰিৱেশ পৰিস্থিতি কিন্তু বেয়ালৈ যাব পিটি কিন্তু বহিৰাগতক খেদাব সহ্য কৰা নহ'ব অসমীয়া যুৱ মঞ্চৰ স্পষ্ট কথা আৰু ইয়াত যদি কিবা পৰিৱেশ পৰিস্থিতি কিবা কাইলৈ যদি বেয়া হয় ইয়াৰ বাবে জগৰীয়া হ'ব অসম চৰকাৰ তথা প্ৰশাসন চিধা কথা স্পষ্ট কথা